নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। মই আজি এটা বনাবলৈ ওলাইছোঁ বেলেগ বস্তু। ইয়াত লৈছোঁ মই, এয়া হৈছে ময়দা, এয়া হৈছে সুজি, এয়া হৈছে চয়াবিন, এয়া হৈছে মান ধনিয়া, এয়া হৈছে ৰঙালাও আৰু এয়া হৈছে আলু। মই এতিয়া প্ৰথমতে গৰম দি ল'ম পানী গৰম দি ল'লোঁ। এতিয়া দিম মই পানীত আলু। মই এতিয়া আলুখিনি সিজাই ল'ম। এতিয়া মই ময়দাখিনি চালনীৰে চালি ল'ম। মোৰ এতিয়া ময়দাখিনি চালি লোৱা হৈ গ'ল। এতিয়া দিম মই ময়দাখিনিত ৰিফাইন তেল। ৰিফাইন তেল দি মই ময়দাখিনি ভালকৈ সানি ল'ম। এতিয়া দিছোঁ অলপমান নিমখখিনি দি মই আৰু ভালকৈ সানি ল'ম। মই ভালকৈ সানি লোৱা হৈ গ'ল। এতিয়া ময়দাখিনি এনেকুৱা হৈছে। এতিয়া মই পানী দি মাৰি ল'ম। কালজিৰাখিনি আগতে দিব লাগিছিল, মই কিন্তু পাহৰি গ'লোঁ, সেইকাৰণে মই এতিয়া দিছোঁ। মোৰ এতিয়া ময়দাখিনি মাৰা হৈ গ'ল। এতিয়া মই অলপ সময় ঢাকি থৈ দিম। এতিয়া মই লাওখিনি কাটি লৈছোঁ, ৰঙালাওখিনি কাটি লৈ মই ৰঙালাওখিনি আগতে ৰান্ধিলোঁ। ৰঙালাওৰ লগত দিম চয়াবিন। এতিয়া মই গেছটো জ্বলাই লৈছোঁ। অলপমান গৰম পানীত চয়াবিন দি দিম। মই এতিয়া কেৰাহী উঠাই দিম। গেছটো জ্বলাই লৈছোঁ, কেৰাহীটো উঠাই দিম। এতিয়া মই ৰঙালাও বনাম। চয়াবিন আগত ভাজি ল'ম, তাৰপিছত ৰঙালাওখিনি দি দিম। এতিয়া মই চয়াবিনখিনি ভাজা হৈ গ'ল। মই এতিয়া ৰঙালাওখিনি দিছোঁ। এতিয়া মই ৰঙালাওখিনি বনাই ল'ম। এতিয়া মই হালধি গুড়ি দি দিলোঁ আৰু দি দিছোঁ নিমখ। এতিয়া মই ঢাকি দিছোঁ। এতিয়া আমাৰ আলুখিনি সিজাই লোৱা হৈ গৈছে। মই এতিয়া বাকলিখিনি এৰাম। বাকলি এৰাই মই মিহি মিহিকৈ কাটি ল'ম। ৰঙালাওখিনি ভাজা হৈ গ'ল। মই অলপমান পানী দিম, যিহেতু সিজা নাই বস্তুখিনি, মানে অলপ খচখচীয়া ধৰণৰ ৰঙালাওখিনি, সেইকাৰণে সিজা নাই চাগে। মই পানী দি দিম। এতিয়া মই ঢাকি দিছোঁ। ইয়াতে মই এতিয়া আলুখিনি ভাজি ল'ম। অলপমান জিৰা দিম, যিহেতু মই জলকীয়া ইয়াতে দি দিছোঁ আলুখিনিত। জলকীয়া নিদিওঁ, মই ইয়াতে আলুখিনি ভাজি ল'ম। ইয়াতে দিছোঁ নিমখ, ইয়াত দিছোঁ হালধি গুড়ি। মোৰ এতিয়া আলুখিনিও ভাজা হৈ গ'ল। এতিয়া মোৰ চয়াবিন আৰু ৰঙালাওখিনিও হৈ গ'ল। এতিয়া মই নুমাই ল'ম। এতিয়া মোৰ ময়দাখিনি আৰু অলপমান মাৰি ল'ম, মাৰি লৈ বেলি ল'ম। মোৰ এতিয়া লেচি বনোৱা হৈ গ'ল। এতিয়া মই বেলি ল'ম। বন্ধু বান্ধৱীসকল, মই এনেকুৱাকৈ পৰঠাখন বনাই ল'ম। এখন আগত বেলি লৈছোঁ, তাৰপিছত আলুখিনি দি দিছোঁ। এতিয়া এইখন ওপৰত দি দিম। ওপৰত দি মই আৰু অলপ বেলি ল'ম। বেলি লৈ এতিয়া কি ল'ম, তেল দি লৈছোঁ। এতিয়া মই পৰঠাখন দি ল'ম। এনেকুৱাকৈ ওলোটাই ভাজি ল'ম। এনেকুৱাকৈ মোৰ ভাজা হৈ গ'ল। এনেকুৱাকৈ মই গোটেইকেইখন ভাজি ল'ম। বন্ধু বান্ধৱীসকল, এতিয়া মোৰ পৰঠাখিনি চব হৈ গ'ল। এইখিনি পৰঠা এতিয়া খাম কেনেকুৱা হৈছে। নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমান দূৰ চোৱালৈকে আপোনালোকক ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ। বাই বাই।